दोस्तों आई एम सिराज एंड वेलकम बैक टू माय चैनल एलेक्स सिराज ट्रेवल ब्लॉग। आज मैं उपस्थित आছোঁ आज्ञात्री মানে মই আজি গুৱাহাটীলৈ গৈছিলোঁ ড্ৰাইভিং টেষ্ট দিবলৈ। তাত মানে কি হ'ল মানে দুখৰ বিষয় এইটো যে তাত মানে আৰক্ষী বিষয়ে ভিডিঅ' কৰিব নিদিলে। আপোনালোকৰ অশেষ কৃপাত মই পাছ কৰিছোঁ, নিশ্চয় ড্ৰাইভিং টেষ্ট দি কিনে পাছ কৰিছোঁ, লাইচেন্সখন পাই যাম। মানে গুৱাহাটীৰ পৰা এতিয়া ঘৰলৈ উভতি যোৱাৰ পথত ভাবিছিলোঁ আপোনালোকক A to Z মানে ড্ৰাইভিং টেষ্ট কেনেকৈ গাড়ী চলাব লাগে সেইটো দেখুৱাম, কিন্তু এটা দুখৰ বিষয় যেহেতু আপোনালোকক সেইটো দেখাব নোৱাৰিলোঁ, গতিকে ভাবিছোঁ এতিয়া আপোনালোকক এইটো উদ্যানটোৱে দেখুৱাই দিওঁ। গতিকে আপোনালোকে অলপ স্কিপ নকৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যিহেতু ভিডিঅ'টোলৈ মই নতুনকৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে মোক সঁহাৰি জনাব। এতিয়া আমি যাম, ষ্টাৰ্ট কৰিম আৰু এয়া মোৰ লগত আজমল আছে। আজমল হাই মাৰি দিয়া অলপ। হাই গাইজ, হয়, আমি এতিয়া শৰাইঘাট ৰণ উদ্যানখন দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকিব, নানান ধৰণৰ বস্তু আছে তাতে দেখাম আপোনালোকে। চাই থাকিব ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাব আপোনালোকে। I'm holding on for you to come around. I've waited for so long, I've run aground. I feel I'm burning up inside. Don't hear me cry. হয়, ফাইনেলি এয়া আমি আহি পালোঁ। এয়া আপোনালোকক দেখুৱাম। এয়া চাওক, আহোমসকলৰ মানে সৈনিকসকলে এয়া থিয় হৈ আছে। এইটো চাওক, এইটো চ' আহি আমি এইটো এটা দেখিবলৈ পাইছোঁ। এইটো নাও আঁকি দিয়া আছে। এইটো এই নাৱেৰে মানে তেতিয়া যাতায়াতৰ ব্যৱস্থা তেনেকুৱা নাছিল। যাতায়াতৰ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে মানে আহোমৰ মানে সৈনিকসকলে নাও লৈ গৈছিল ব্ৰহ্মপুত্ৰৰ মাজেৰে মোগলসকলক খেদিবলৈ। এইটো দেখিবলৈ পাইছে আপোনালোকে। গতিকে আপোনালোকে এদিন নিশ্চয় চাবলৈ আহিব, ধুনীয়া ধুনীয়া দৃশ্য। এখেতে মানে চাই আছে মোগলসকল কোনফালেদি আহে, মানে পূৰা প্ৰহৰা দি আছে। মোগলসকল আহিলেই মোগলক আক্ৰমণ কৰিব, মানে পূৰা নজৰে চাই আছে। আৰু এখেতে মানে তেতিয়া অস্ত্ৰৰ ব্যৱস্থা তেনেকুৱা নাছিলতো, মানে কান্ধত বাৰুদ লৈ আহি আছে, বাৰুদেদি মানে মোগলক আক্ৰমণ কৰিব। আৰু এয়া দেখিবলৈ পাইছে এই খুৰাজনে মানে হাতত জুই লৈ আছে, মানে মোগলক আক্ৰমণ কৰিবলৈ। আৰু আপোনালোকক দেখাব চেষ্টা কৰিম, এইজন মানে অস্ত্ৰ দাঙিবলৈ চেষ্টা কৰিছে, মানে আহিলে তেওঁলোকক আক্ৰমণ কৰিব। এতিয়া মই আপোনালোকক তলৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। মানে ধুনীয়া দৃশ্য আছে তললৈ, মানে তলতে এয়া বেঞ্চতাও দেখিবলৈ পাইছে। আহক আমি দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, ধুনীয়া বেঞ্চতা। আৰু এইফালে মানে গৰমৰ দিনত বহি জিৰণি ল'বলৈ মানে লগৰজনীৰ লগত আমোদ ল'ব পাৰিব, তেনেকুৱা ব্যৱস্থা কৰি দিয়া আছে। এইফালেও আগফালেও এটা আছে, এয়া দেখিবলৈ পাইছে। ধুনীয়া ধুনীয়া দৃশ্য। এয়া সৰু ল'ৰা ছোৱালী খেলিবলৈ মানে পিছলি যোৱাৰ কাৰণে ধুনীয়া খেলনা আছে। এইফালে জুলনিও আছে, মাইনাহঁতে খেলি আছে, এয়া দেখিবলৈ পাইছে। সৰু বাচ্ছা থাকিলে আপোনালোকে লৈ আহিব পাৰে। এয়া ইয়াতে বহি অলপ জিৰণি ল'ব পাৰিব, ইয়াতে বহি জিৰণি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে মানে সমাপ্ত কৰিছোঁ। আজমল আছে, গতিকে আপোনালোকে এদিন নিশ্চয় আহিব শৰাইঘাটৰ ৰণ স্মৃতি উদ্যানটো চাবলৈ। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। কিবা ভুল হ'লে ক'ব, নিশ্চয় পিছলৈ শুধৰণি কৰাৰ চেষ্টা কৰিম।